তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি মই আহিছোঁ আপোনালোকক আগতে এই মন্দিৰটো মই দেখুৱাইছিলোঁ। আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত চাব, ভিডিঅ'টো পাই যাব। আৰু ইয়াৰে ওচৰতে নতুনকৈ এটা চৰা ওলাইছে, আপোনালোকক সেই চৰাটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক চৰাটোলৈ যাওঁ। তো আমি এতিয়া গৈ আছোঁ দুইজনে, আৰু এইফালে আছে চৰাটো। চাওক মেঘে মেঘ, এইবিলাক আৰু ওপৰত চৰা আছে, আৰু এইফালে পথাৰ। হওক তো আপোনালোকে ইয়াৰে পৰা বহুত ওপৰত উঠিব লাগিব। এইটো চৰাটো আপোনালোকে চাওক, এইটো চৰাটো। গতিকে বলক ইয়াৰ ওপৰত উঠো, ভৰি বিষাব কিন্তু আজি সঁচাকৈ। হওক তো ফ্ৰেণ্ডছ, এতিয়ালৈকে বৰ্তমান এই চৰাটোৰ নাম ওলোৱা নাই, কেইদিনমান পিছত চাগে ওলাব। বৰ্তমান এই পাহাৰখনৰ নাম হৈছে ভূমেশ্বৰ পাহাৰ। তো এতিয়ালৈকে চৰাটোত কোনো অহা নাই। আমি প্ৰথম মানে আজিৰ দিনটোত আমি প্ৰথম আৰু কি। আৰু যদি আপোনালোকে অহা নাই তেনেহ'লে ইয়ালৈ নিশ্চয় আহিব। বঙাইগাঁৱৰ পৰা কমচে কম 10-12 কিলোমিটাৰমান হ'ব, বঙাইগাঁও টাউনৰ পৰা। গতিকে আপোনালোকে পাৰিলে আহিব, বহুত ভাল লাগে। আপোনালোকক ঠাইখিনি দেখুৱাই আছোঁ, বলক। তো এতিয়া আমি আহি পাইছোঁ, আৰু বহুত ভাল লাগিছে। চাই লওক, বহুত ধুনীয়া হয়। তো এতিয়া আমি ওপৰলৈ উঠি আছোঁ, আৰু এইবিলাক চাওক, আপোনালোকে গৈ আছোঁ। পানী বেলেগ ৰাস্তা দি আহিব। তো ফাইনেলি আমি আহি পালোঁ। এইটো হৈছে চৰাটো। গতিকে অলপ ওপৰলৈ উঠিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো এনজয় কৰক। আৰু এইফালে পথাৰখন চাওক। তো বন্ধুসকল, অলপ ওপৰত আহিলোঁ, আৰু ওপৰত যাম। গতিকে বলক। তো আমি এতিয়া অলপ ওপৰত আহিলোঁ। এইটো মেইন চৰাটো মানে গোটেইটো চৰাই, তথাপিও এইখিনিতে মোটামুটি ভাল লাগে। আৰু বহুত ওপৰত আহিছোঁ। এইবিলাক চাগে চিল খহি গৈছিল, এইবিলাক চাওক আপোনালোকে। তো আমি ইয়াৰে পৰা আৰু ওপৰত নাযাম। আপোনালোকক চৰাটো ভালকৈ দেখুৱাই দিছোঁ। মোটামুটি পৰিৱেশটো বহুত ভাল লাগে। আপোনালোকে আহিব, নিশ্চয় ভাল পাব। ইয়াতে বহুত বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিছে এতিয়ালৈকে, মানে বহুত দূৰ দূৰণিৰ পৰা আহিছে। মানে বহুতে খবৰ পাইছে, ফেচবুকত ভাইৰেল হৈছিল, তাৰপিছত হোৱাটছএপৰ জৰিয়তে বহুত ভাইৰেল হৈছিল ঠাইটো। আৰু ইয়াতে বৰ্তমান বহুত মানুহ এতিয়ালৈকে আহিছে, আৰু তাৰপিছত এতিয়ালৈকে আৰু আহিব লগা আছে। গতিকে আপোনালোকে যদি অহা নাই তেনেহ'লে এই ঠাইলৈ আহিব। বঙাইগাঁও চহৰৰ পৰা 10 বা 12 কিলোমিটাৰমান হ'ব। গতিকে আপোনালোকে ইয়ালৈ আহিব, নিশ্চয় ভাল পাব। আপোনালোকে বেলেগকো জনাব যে এনেকুৱা আমাৰ বঙাইগাঁৱতো যে এনেকুৱা ঠাই আছে, বহুত ধুনীয়া ধুনীয়া। আপোনালোকে ইয়াতে আহিলে গম পাব কেনেকুৱা ধুনীয়া ঠাই। তলত নামিবৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিম, আমি তললৈ নামি আছোঁ। এয়া চাওক, তললৈ নামি আছোঁ। গতিকে আপোনালোকক তাতে তলত গৈ লগ পাম। গতিকে আৰু আপোনালোকক জনাম যে ঠাইখিনি ক'ত,
তলত নামি কিনে আপোনালোকক কৈ আছোঁ কথাটো বলক। এইফালেৰে তলত নামিম, এইফালেৰে। তো আমি এইফালেৰে নামি আছোঁ। অহা টাইমত এইফালেদি আহিছোঁ, অলপ কষ্ট হৈছে। বলক তললৈ গৈ আছোঁ, এনেকৈ ধাক্কা মাৰি দি আছে, কি কৰিব উপায় নাই। পাহাৰত এনেকুৱাই কোনোবাই ঘূৰি মৰা যেন লাগে। গতিকে বলক, এইটো হৈছে আপোনালোকৰ মূলা গাঁও আছে যে, মূলা গাঁৱৰ এইটো আটুগাঁও বুলি কয় এই ঠাইখিনি। গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টত পৰে। আপোনালোকে পাৰিলে আহিব, মই কৈছোঁৱে ইতিমধ্যে 12 কিলোমিটাৰমান হ'ব বঙাইগাঁও চহৰৰ পৰা। গতিকে আপোনালোকে নিশ্চয় ভাল পাব ঠাইটো। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব এটা, আৰু যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেনেহ'লে মোৰ ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে পাই থাকিব। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু নাই আৰু, বাই বাই।